ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত আৰু গৌৰাংনগৰ চিকিলিকাথা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত 26 আৰু 27 তাৰিখত দুদিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যসূচী হাতত লৈছিলোঁ। বহু পৰিকল্পনাৰ অন্তত আমি কাৰ্যসূচী সফল ৰূপায়ণ কৰিছোঁ। আমাৰ কাৰ্যসূচী আছিল কুইজ কম্পিটিশ্যন, আকস্মিক বক্তৃতা, নৃত্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ জৰিয়তে যাতে আমি ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁলোকৰ যি প্ৰতিভা লুকাই আছে, যিসকলে কুইজ কম্পিটিশ্যন ভাল পায় তেওঁলোকে যাতে কুইজত আগবাঢ়ি যাব পাৰে, যিসকল নৃত্য প্ৰতিযোগিতাত আগবাঢ়ি ভাল পায় তেওঁলোকে যাতে নৃত্য প্ৰতিযোগিতাত আগবাঢ়িব পাৰে। আৰু আমি যিটো কাৰ্যসূচী হাতত লৈছিলোঁ, এই কাৰ্যসূচীত বিভিন্ন জাতি জনগোষ্ঠী সমন্বয়ৰ ছাত্ৰ ছাত্ৰী আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে